নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। বন্ধুসকল, আমাৰ মাজৰ বহুতৰে মনত হয়তো নিশ্চয় এটা সপোন আছে যে ময়ো এদিন এজন ভাল পুলিচ অফিচাৰ হ'ম। যেতিয়া আমাৰ কাষেৰে এজন পুলিচ অফিচাৰ পাৰ হৈ যায়, তেতিয়া আমাৰ সকলোৰে চকু সেই পুলিচ অফিচাৰজনৰ পোচাকযোৰলৈ বা সেই পোচাকযোৰত লাগি থকা ষ্টাৰকেইটালৈ যায়। কিন্তু আপুনি জানেনে এই ষ্টাৰবোৰৰ অৰ্থ কি? অৰ্থাৎ এটা ষ্টাৰ, দুটা ষ্টাৰ বা তিনিটা ষ্টাৰ থকা পুলিচজনৰ ৰেংক কি? যদি আপুনিও পুলিচ অফিচাৰজনৰ পোচাকযোৰত লাগি থকা ষ্টাৰকেইটা চায়েই তেওঁলোকৰ ৰেংকসমূহ জানিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পুলিচ বিভাগৰ সকলোতকৈ নিম্ন পদটো হ'ল কনষ্টেবল। কনষ্টেবল পদত থকা পুলিচবোৰৰ পোচাকত কোনো ধৰণৰ বেজ বা ষ্টাৰ নাথাকে। ইয়াৰ পিছত কনষ্টেবলৰ ওপৰত থকা পদটো হ'ল ছিনিয়ৰ কনষ্টেবল। এই পদত থকা পুলিচৰ পোচাকযোৰৰ বাহুত ভি আকাৰত ৰঙা ৰঙৰ দুডাল ফিতা থাকে। আকৌ ইয়াৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰৰ লগতে আন কোনো ৰাজ্যত ছিনিয়ৰ কনষ্টেবলৰ পোচাকযোৰৰ কান্ধত ক'লা ৰঙৰ ডাঙৰ ফিতা এডালৰ ওপৰত হালধীয়া ৰঙৰ সৰু সৰু দুডাল ফিতা বন্ধা থাকে। ইয়াৰ পিছত ছিনিয়ৰ কনষ্টেবলৰ ওপৰত থকা পদটো হ'ল হেড কনষ্টেবল। এই পদত থকা পুলিচৰ পোচাকযোৰৰ বাহুত ভি আকাৰত ৰঙা ৰঙৰ তিনিডাল ফিতা থাকে। আকৌ ইয়াৰ পৰিৱৰ্তে মহাৰাষ্ট্ৰৰ লগতে আন কোনো ৰাজ্যত এই পদৰ পোচাকযোৰৰ কান্ধত ক'লা ৰঙৰ ডাঙৰ ফিতা এডালৰ ওপৰত হালধীয়া ৰঙৰ সৰু সৰু ফিতা তিনিডাল বন্ধা থাকে। ইয়াৰ পিছত হেড কনষ্টেবলৰ ওপৰত থকা পদটো হ'ল এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ অৰ্থাৎ ASI। এই পদৰ পোচাকযোৰৰ কান্ধত এটা ষ্টাৰ থাকে, লগতে এই ষ্টাৰটোৰ তলত ৰঙা আৰু নীলা ৰঙৰ দুডাল সৰু সৰু ফিতা থাকে। ইয়াৰ পিছত ASIৰ ওপৰত থকা পদটো হ'ল ছাব ইন্সপেক্টৰ অৰ্থাৎ SI। এই পদৰ পোচাকযোৰৰ কান্ধত দুটা ষ্টাৰ থাকে, লগতে ষ্টাৰ দুটাৰ তলত ৰঙা আৰু নীলা ৰঙৰ দুডাল সৰু সৰু ফিতা বন্ধা থাকে। ইয়াৰ পিছত SIৰ ওপৰত থকা পদটো হ'ল এছিষ্টেণ্ট ইন্সপেক্টৰ। এই পদৰ পোচাকযোৰৰ কান্ধত তিনিটা ষ্টাৰ থাকে আৰু এই ষ্টাৰ তিনিটাৰ তলত এডাল ৰঙা ৰঙৰ সৰু ফিতা বন্ধা থাকে। ইয়াৰ পিছত এছিষ্টেণ্ট ইন্সপেক্টৰৰ ওপৰত থকা পদটো হ'ল ইন্সপেক্টৰ। এই পদৰ পোচাকযোৰৰ কান্ধত তিনিটা ষ্টাৰ থাকে আৰু এই ষ্টাৰ তিনিটাৰ তলত ৰঙা আৰু নীলা ৰঙৰ দুডাল ফিতা বন্ধা থাকে। ইয়াৰ পিছত ইন্সপেক্টৰৰ ওপৰত থকা পদটো হ'ল ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ DSP। DSPক মেট্ৰ' চিটিবোৰত ACP নামেৰেও জনা যায়। এই পদৰ পোচাকযোৰৰ কান্ধত কেৱল তিনিটা ষ্টাৰ থাকে। ইয়াত কোনো ধৰণৰ ৰঙা বা নীলা ৰঙৰ ফিতা বন্ধা নাথাকে। ইয়াৰ পিছত DSPৰ ওপৰত থকা পদটো হ'ল এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ ASP। এই পদৰ পোচাকযোৰৰ কান্ধত কেৱল অশোক স্তম্ভ এটা লগোৱা থাকে আৰু এই অশোক স্তম্ভটোৰ তলত IPS বুলিও লিখা থাকে। ইয়াৰ পিছত ASPৰ ওপৰত থকা পদটো হ'ল ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ SP। এই পদৰ পোচাকযোৰৰ কান্ধত অশোক স্তম্ভৰ লগতে এটা ষ্টাৰ লগোৱা থাকে আৰু ইয়াৰ তলত IPS বুলিও লিখা থাকে। ইয়াৰ পিছত SPৰ ওপৰৰ পদটো হ'ল ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ SSP। এই পদৰ পোচাকযোৰৰ কান্ধত অশোক স্তম্ভৰ লগতে দুটা ষ্টাৰ লগোৱা থাকে আৰু ইয়াৰ তলত IPS বুলিও লিখা থাকে। ইয়াৰ পিছত SSPৰ ওপৰৰ পদটো হ'ল ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ DIG। এই পদৰ পোচাকযোৰত অশোক স্তম্ভৰ লগতে তিনিটা ষ্টাৰ লগোৱা থাকে আৰু ইয়াৰ তলত IPS বুলিও লিখা থাকে। ইয়াৰ পিছত DIGৰ ওপৰত থকা পদটো হ'ল ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ IG। এই পদৰ পোচাকযোৰৰ কান্ধত এটা ষ্টাৰ থকাৰ লগতে তৰোৱাল আৰু লাঠিৰে এটা ক্ৰছ চিন বনোৱা থাকে আৰু ইয়াৰ তলত IPS বুলিও লিখা থাকে। ইয়াৰ পিছত IGৰ ওপৰত থকা পদটো হ'ল এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ ADGP। এই পদৰ পোচাকযোৰৰ কান্ধত অশোক স্তম্ভৰ লগতে তৰোৱাল আৰু লাঠিৰে এটা ক্ৰছ চিন বনোৱা থাকে আৰু ইয়াৰ তলত IPS বুলিও লিখা থাকে।
ইয়াৰ পিছত এডিজিপিৰ ওপৰত থকা পদটো হ'ল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ ডিজিপি। এই পদৰ পোছাকযোৰ এডিজিপি অৰ্থাৎ এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচৰ পোছাকযোৰৰ সৈতে সম্পূৰ্ণ একে। ইয়াৰ পিছত পুলিচ বিভাগৰ আটাইতকৈ সৰ্বোচ্চ পদটো হ'ল ডাইৰেক্টৰ অফ ইণ্টেলিজেঞ্চ ব্যুৰ' অৰ্থাৎ DIB। এই পদৰ পোছাকযোৰৰ কান্ধত অশোক স্তম্ভৰ লগত এটা ষ্টাৰ লগোৱা থাকে আৰু ইয়াৰ লগতে তৰোৱাল আৰু লাঠিৰে এটা ক্ৰছ চিহ্ন বনোৱা থাকে। আকৌ ইয়াৰ তলত IPS বুলিও লিখা থাকে। বন্ধুসকল, এতিয়াতো আপুনি নিশ্চয় জানিলে যে কোনজন ৰেংকৰ পুলিচৰ পোছাকত কেনেকুৱা ধৰণৰ চিহ্ন থাকে। গতিকে এতিয়া আপুনি মোক এই ভিডিঅ'টোৰ কমেণ্টত এইটো জনাওক যে আপুনি বৰ্তমান কোনটো ৰেংকৰ পুলিচ বিষয়া হ'ব বিচাৰিব। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।